জেপি নাড্ডা ডাঙৰীয়াক আমি অনুৰোধ কৰিছোঁ, যিহেতু আমাৰ এলায়েন্স এতিয়াও বাহাল আছে আৰু থাকিব। চৰকাৰ বনোৱাৰ ক্ষেত্ৰত BPF দলক বিজেপি নিশ্চয় সহায় কৰিব। এইখিনি কথা মই কথা পাতিছোঁ, আমাৰ মাজত যিখিনি আছে আগত ইলেকশ্যনততো হৈ গ'ল, কিবা কিবি ইলেকশ্যন শেষ হৈ গ'ল, ৰিজাল্ট শেষ হৈ গ'ল, ইলেকশ্যনৰ সময়ত বহুত ডিবেট চলিছে, এইটোতো চবেই দেখিছে। কিন্তু এতিয়া ইলেকশ্যন শেষ হ'ল, ৰিজাল্ট ওলাল, BPF হিচাপে 17 চিট পাইছে, ছিংগল মেজৰিটি। আৰু এতিয়া যিহেতু BPF আৰু BJP চৰকাৰ চলি আছে, দিছপুৰত আৰু দিল্লীত একেলগে আছে, মিত্ৰতাটো ভঙা নাই আৰু এই মিত্ৰতাটো বাঢ়ি থাকিব। সেইকাৰণে আমি BPF দলৰ হৈ পেলাই PTC চৰকাৰ গঠনৰ ক্ষেত্ৰত BJP দলে নিশ্চয় আমাক সহায় কৰিব বুলি মই আশা মানে আপোনালোকৰ এলায়েন্সটো যদিও BTC নিৰ্বাচনৰ আগত যি ধৰণৰ পৰিৱেশ হৈছিল, কিন্তু আনুষ্ঠানিক BTC নিৰ্বাচনত চবেই ইণ্ডিপেণ্ডেণ্ট খেলিছে, কংগ্ৰেছৰ ইণ্ডিপেণ্ডেণ্ট খেলিছে, BJPও খেলিছে, UPPও খেলিছে বা AIUDও খেলিছে। কোনো দলে কাৰো লগত মিত্ৰতা নকৰাকৈ ইণ্ডিপেণ্ডেণ্টলি নিৰ্বাচন খেলিছে। ইয়াত আমাৰ ক'ব নোৱাৰে একো নাই। এতিয়া হ'ল চৰকাৰ বনাব লাগে, যিহেতু আমাৰ BPF আৰু BJPৰ লগত একেলগে আছে দিছপুৰত, মিত্ৰতাটো আজিলৈকে চলি আছে আৰু চলি থাকিব। সেইকাৰণে মই বাৰে বাৰে কৈ আছোঁ যে BPF দলক মানে BJP দলে চৰকাৰ বনোৱাৰ ক্ষেত্ৰত সহায় কৰিব। ইতিমধ্যে ৰাজনৈতিক সমীকৰণ আৰম্ভ হৈছে গুৱাহাটীত যোৱা নিশাৰ পৰাই। এতিয়া প্ৰমোদ বড়ো BJP নেতৃত্ব একেলগে বহিছে, গণসুৰক্ষা পাৰ্টী নৱসৰকাৰ এইবিলাক বেলেগ প্ৰশ্ন, কিন্তু মোৰ তাত নাহে, কিন্তু BJPৰ ওপৰত নিৰ্ভৰ কৰিব। কিন্তু আমি কৈছোঁ যে BJP আৰু BPF যিহেতু আজিলৈকে আছে মানে মিত্ৰতাটো, কিন্তু BJPয়ে আমাৰ লগত মিত্ৰতা কৰা নকৰাটো ইহঁতৰ ধৰ্ম। কিন্তু আমি অনুৰোধ কৰিছে যে BJPয়ে আমাক সহায় কৰিব। সরকার করে গঠন করবে স্যার, সরকার করে গঠন করবে স্যার। বেলেগ কথা, এতিয়া অকল BTC ক্ষেত্ৰত মই কৈ আছোঁ যে আমাৰ মিত্ৰতা থাকিব, ষ্টেটত আছে, এতিয়ালৈকেও আছে আৰু ভৱিষ্যতো থাকিব। আমাৰ লগত BJP আৰু BPF দলৰ যিটো মিত্ৰতা সেইটো চলি আছে। কাৰণটো এতিয়া আমি ফিল্ডত ঘূৰিলেহে গম পাব কি কাৰণত এনেকুৱা হ'ল বাক্সা আৰু ওদালগুৰি। মই এতিয়া ফিল্ডত যাম, এইবিলাক কেনেকৈ ডিষ্ট্ৰিক্ট ইনচাৰ্জ যাক দিছিলে ওদালগুৰি আৰু বাক্সাত, ডিষ্ট্ৰিক্ট ইনচাৰ্জ যাক দিছিলে তেওঁলোকে ভালকৈ কাম কৰা নাই বুলি ভাবে নেকি? ডিষ্ট্ৰিক্ট ইনচাৰ্জ হিচাপে আমাৰ ওদালগুৰিত আমাৰ আছে আৰু বাক্সাটো মই মানে কবিতা বাইদেউ অলপ চাব বিচাৰে। দিল্লীৰ নেতৃত্ব BJP দিল্লীৰ নেতৃত্বৰ লগত আপুনি কিবা যোগাযোগ কৰিব নেকি, বা ৰাজ্যিক নেতৃত্বৰ লগত আপুনি কিবা যোগাযোগ আৰম্ভ কৰিছে নেকি? ৰাজ্যিক নেতৃত্ব মানে মই ক্ষমতাৰ লগত কথা পাতিছোঁ আৰু শিৱসাগৰ পৰিস্থিতি আঞ্চলিকৰ লগত কথা পাতিছোঁ। কথা একে, গোটেই চৰকাৰ BJP আৰু BPF বনাব। মানে BJPয়ে মানি নলয় তেতিয়া মানি নোলোৱাটো ইহঁতৰ কথা, কিন্তু মেজরিটি নহয় স্যার, মেজরিটি নহয় যে সিঙ্গেল মেজরিটি নহয়, কেনেকৈ চৰকাৰ বনাব? BJP চৰকাৰ গঠন কৰিব। আচ্ছা আচ্ছা, এইটোৱে কৈছোঁ মই। হিমন্তৰ লগত আপুনি কথা পাতিছে, ধৰক হিমন্তই কি এনেকুৱা ধৰণৰ কিবা এনেকুৱা ধৰণৰ মই ডাইৰেক্ট নকওঁ, মুঠতে আমাৰ কথা চলি আছে, চলিছে আৰু BJP আৰু BPFে চৰকাৰ গঠন কৰিব। এইটো ফিক্স এণ্ড ফাইনেল, ফিক্স এণ্ড ফাইনেল বুলি ধৰি ল'ব পাৰি। ফাইনেল তাৰ লগত চৰকাৰ
এইটো বিজেপিয়ে যদি আৰু থাকোৱা প্ৰয়োজন বুলি ভাবে ইহঁতৰ ধৰ্ম কিন্তু বিজেপি আৰু বি পি এফে যথেষ্ট যদি বিজেপিয়ে ভাবে আৰু থাকোৱা ল'বলৈ ইচ্ছা আছে ইহঁতৰ ধৰ্ম মই একো ক'বলৈ নাজানো অপশ্যন এটা খোলা থাকিল তেওঁলোকৰ বাবে যে ইউ পি পি এল বা জি এছ পি এনেকুৱা BPL আছে মুঠতে চৰকাৰ যিহেতু চলি আছে স্কুলত একেলগে BPF আৰু বিজেপি সেইকাৰণে বিজেপিয়ে অনুৰোধ কৰিছিল যে BTC চৰকাৰ বনোৱাৰ ক্ষেত্ৰত BPF দলক বিজেপিয়ে সহায় কৰিব লাগে আজি ৰাতিপুৱাৰ ভাগত বিজেপিয়ে তেওঁলোকৰ স্থিতি ঘোষণা কৰিব ইতিমধ্যে তেওঁলোকে সেই কথা জনাইছে যদি কিবা কাৰণত আপোনালোকৰ লগত তেওঁলোকে নাথাকে বা মিত্ৰতা নাথাকে তেতিয়াহ'লে পৰৱৰ্তী এনেকুৱা কোনো প্ৰশ্নই নাহে আমিওতো আলোচনা কৰিহে প্ৰেছ মিট দিছে নহ'লে মই ক'ত এনেকুৱা ওলাই আহিম চেণ্ট্ৰেলৰ নেতৃত্বৰ লগত কথা নাই BTCৰ কাৰণে ষ্টেটে যথেষ্ট মুঠতে চৰকাৰ বাহাল থাকিব চৰকাৰ বাহাল আছে বাহাল থাকিব ৰাজনৈতিক যে এনেকুৱা কথাটো হৈছে যে নিৰ্বাচনৰ ৰাজনীতিত মই কৈ আছোঁ না ৰাজনীতিত কোনো পাৰ্মানেণ্ট শত্ৰু নাথাকে পাৰ্মানেণ্ট বন্ধু নাথাকে কথা এইটো ইলেকশ্যনৰ কথা নিৰ্বাচনৰ কথা নিৰ্বাচনত কৈছে যদি একেলগে চৰকাৰ কৰে কেতিয়া মানে শপত ল'ব কিমান সময় শপত গ্ৰহণৰ কথাটো আমি আজি ঠিক কৰিম অলপ সময় আছে এতিয়া দুদিনমানত ঠিক কৰিম ডেট ফিক্স দেই